কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম। মানুহে সপোন দেখে, সপোনৰ কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও। সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়। আজি আপোনালোকক এখন বিশেষ উপন্যাস, অসমীয়া উপন্যাসৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিখন উপন্যাস বৰ্তমান সময়ত বা অতীততো প্ৰতিজন পাঠকৰে হৃদয়ংগম কৰা, যিখন কিতাপ পঢ়িও ভাগৰ নালাগে, পঢ়িলে পঢ়ি থাকিবই মন যায়, তেনে এখন বিশেষ উপন্যাস। হয়তো আপোনাৰো প্ৰিয়, মোৰো প্ৰিয়। তেনে এখন উপন্যাসৰ বিষয়ে আজি আপোনালোকক থুলমূলকৈ ক'ম। আৰু সেই উপন্যাসৰ এটি মোৰ ভাল লগা সংলাপ পোনপ্ৰথমে আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। খোৱাৰ মাজতে ক'লোঁ, তই দেখোঁ সকলো জানই, সোধ কিয়? কিন্তু মাজে মাজে ভাবিলে মোৰ আচৰিত লাগে। কি? তই বাৰু কেনেকৈ ক'ব পাৰ মোক কেতিয়া লাগে, মই কেতিয়া সুখত হাঁহোঁ, কেতিয়া দুখত হাঁহোঁ? মোৰ মুখলৈ চাই মই কোৱাৰ আগতেই তই কৈ দিয়, মই কি ক'ব খুজিছোঁ, কি ভাবিছোঁ। কেনেকৈ বাৰু মোক ইমান স্পষ্ট বুজি পাৱ কচোন? এই সংলাপটি শুনাৰ পিছত আপুনি হয়তো নিশ্চয় অনুভৱ কৰিব পাৰিছে যে এই উপন্যাসখনৰ নাম কি? দিহিঙৰ পাৰত এখন দেশ, এবুকু সেউজীয়া ধাৰা, কমল নগৰ, যাৰ বুকুতেই ওলমি থাকে চম্পা, উমা, চন্দন, গৌৰীহঁতে। হয়, এই উপন্যাসখনৰ নামেই হৈছে অসীমত যাৰ হেৰাল সীমা। এই উপন্যাসখন ৰচনা কৰিছিল প্ৰয়াত ভুৱন মোহন বৰুৱাই, অৰ্থাৎ কাঞ্চন বৰুৱা জন্ম নামেৰে ৰচনা কৰা জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসখন প্ৰথম প্ৰকাশ কৰা হৈছিল 1945 চনৰ 15 জুলাইত। আৰু এই গ্ৰন্থখনৰ মূল্য হৈছে, আপুনি কিনিব পাৰিব, যিকোনো কিতাপৰ দোকানতেই পোৱা যায়। ইয়াৰ মূল্য 300 টকা। এতিয়া আমি অসীমত যাৰ হেৰাল সীমাৰ কাহিনীৰ বিষয়বস্তুৰ বিষয়ে আপোনালোকক থুলমূলকৈ ক'ব বিচাৰিছোঁ। এটা সপোনক আধাৰ কৰি অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে। উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজাকৈ এটা সৰু সপোন। আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ 4 বন্ধুৱে দখল দিয়ে। বন্ধুবৰ্গৰ ভিতৰত এজন আছিল প্ৰফেচৰ, এজন কবি, এজন ডাক্তৰ আৰু আনজন কাহিনীকাৰৰ দৰে এজন কেৰাণী। উদ্দেশ্য 5 বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰা। জনসংগ্ৰাম এৰি দিহিঙৰ বুকুৱেদি নাৱেৰে উজাই গৈ কোনোবা অজান মুকলি ঠাইলৈ ঢাপলি মেলাৰ প্ৰয়াস কৰে এই বন্ধুবৰ্গই। প্ৰায় এমাহজোৰা আয়োজন তাৰ বাবেই। নাৱেৰে উজাই গৈ 15 দিন পাৰ হোৱাৰ পাছত তেওঁলোকে জনপ্ৰাণীহীন এটি অৰণ্যৰ মাজত হঠাৎ অভাৱনীয়ভাৱে সাক্ষাৎ পায় সভ্য সমাজৰ ছাঁটো নপৰা কিছু আদিম আদিবাসীক। কৌতূহলৰ বশৱৰ্তী হৈ তেওঁলোকে নাও এৰি পাৰলৈ নামি পৰিল। আৰু সেই আদিম মানুহখিনিৰ আটাইতকৈ যিজন বয়োজ্যেষ্ঠ ব্যক্তি আছিল, তেওঁ এজন নাৱৰীয়াৰ সৈতে 2-4টা কথা বিনিময় কৰাত সক্ষম হ'ল। তেওঁলোক পাই মানুহজাক সুখী হ'ল। গোটেইবোৰে লগ হৈ ভোজ ভাত খালে, নিশাটো তাতেই কটালে। পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিল। খোজোতেই লেঠাটো লাগিল। নাৱৰীয়াকেইজনে বিদ্ৰোহ কৰিলে আৰু তেওঁলোকক আৰু আগলৈ নাযাবৰ বাবে সতৰ্ক কৰি দিলে। আৰু তাৰ পৰা আগলৈ উজাই গ'লেই হেনো ভয়ংকৰ বিপদ আহিব পাৰে, সেই আদিবাসী ব্যক্তিসকলৰ মাজৰে কোনোবা এজনে ক'লে। আৰু তাৰ কোনো কেতিয়াও সেইফালে, তেওঁলোক যোনফালে যাব বিচাৰিছিল সেইফালে কোনো কেতিয়াও গৈ পোৱা নাই। মৰসাহ লাগিব তালৈ যাবলৈ, আৰু সেয়া কৰিবলৈ কাৰো সাহস নাই। আৰু যি এবাৰ সেই ঠাইলৈ গৈছে তেওঁ বোলে কোনোদিন আৰু ঘূৰি অহা নাই। কালিকা লগা ঠাই, গোসানী আছে বুলি কয়। গ'লেও নিশ্চিত মৰণ। প্ৰায় জেদ কৰিয়ে 5 বন্ধু আকৌ নাও মেলি দিলে সেই ঠাইলৈ। প্ৰকৃতিৰ অপৰূপ শোভা চাই চাই আগবাঢ়োতেই নিশাৰ আন্ধাৰত কোবাল বতাহ, বৰষুণ, ধুমুহাই তেওঁলোকক উটুৱাই নি ক'ৰবাখিনি পোৱালেগৈ। দিনৰ পোহৰত নিশাৰ ভয়াৱহতাৰ কথা পাহৰি অলপ সুস্থিৰ হ'ব খোজোতেই বন্ধুবৰ প্ৰফেচৰৰ আন এক চমক দিয়ে। ধুমুহা তাণ্ডৱে তেওঁক উভতাই লৈ যায় 1300 বছৰ পুৰণি তেওঁৰ জন্মভূমিলৈ, অতীতৰ জীৱনলৈ। মূল কাহিনীৰ আৰম্ভ হয় তাৰ পৰাই। আৰু এই কাহিনীটোৱে সকলোৰে হৃদয় চুই যায়। আৰু আপুনিও যদি অসীমত যাৰ হেৰাল সীমা কিতাপখন ভাল পায়, তেনেহ'লে নিশ্চয় এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া আহোঁ কাহিনীৰ ভিতৰলৈ। 1300 বছৰ পুৰণি প্ৰফেচৰৰ জন্মভূমিৰ নাম আছিল কমল নগৰ।
আৰু তাৰ মাজেৰে বৈ যোৱা নৈখনৰ নাম আছিল কাঞ্চনমতী। প্ৰায় 25,000 মানুহৰ বাসভূমি এই কমল নগৰৰ আয়তন আৰু দীঘলে 10 মাইল আৰু বহলে 8 মাইলতকৈ বেছি নহয়। কমল নগৰ পূবৰ পৰা পশ্চিমলৈ এডোখৰ সৰল ৰেখা বৈ যোৱা কাঞ্চনমতীৰ সমানে দুভাগে ভাগ কৰিছে, কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ'লেও উত্তৰ পাৰৰ তুলনাত দক্ষিণ পাৰৰ মানুহৰ দুগুণ বসতি আছিল। কমল নগৰৰ লগত ৰাজধানী বা ৰজাৰ সম্পৰ্ক ৰক্ষা কৰিছিল কেৱল মাত্ৰ এজন ৰাজবিষয়াইহে। বছৰেকত মাথো এবাৰ ৰাজ দৰবাৰলৈ গৈ কৰ কমল নগৰৰ ভাল বেয়া আয় ব্যয় আদি সকলো বছৰটোৰ কাৰণে জনাই আহিব লগাত পৰিছিল। আৰু সেই প্ৰকৃততে তেওঁই আছিল কমল নগৰৰ 61টি অধিপতি। ৰঙাটিলা অসীমত যাৰ হেৰাল সীমাৰ বিষয়ে আপুনি পঢ়িলে ৰঙাটিলা নিশ্চয় আপোনাৰ প্ৰিয় হ'ব। আৰু ৰঙাটিলাৰ বাসিন্দা লক্ষীনাৰায়ণ প্ৰধান আৰু প্ৰথম ৰাজবিষয়া আছিল। অশোক আছিল দ্বিতীয় ৰাজবিষয়া। অশোকৰ আৱাসস্থলৰ নাম আছিল ৰূপালীপাম। অশোকৰ পত্নীৰ নাম আছিল উমা আৰু দুই কন্যা মণি আৰু আৰতী। লক্ষীনাৰায়ণৰ একমাত্ৰ কন্যা আছিল গৌৰী। মাতৃহীনা গৌৰী উমাৰ বৰ আদৰৰ আছিল। আটায়ে লগ হৈ মাঘ বিহুৰ সেই উপলক্ষে যি খেলমাটিত হোৱা ম'হ যুঁজ চাবলৈ যায়। এপিনে কৌশলেৰে অভিন্ন লগ হৈ চন্দনৰ লগত অশোকেও বকুলপুৰত পৰা বাহিৰে বাহিৰে খেলমাটিত ভৰি দিয়েগৈ। তাতেই প্ৰথম গৌৰীৰ সৈতে মুখামুখি হয় চন্দনৰ। সেই প্ৰথম দৰ্শনৰ পৰাই চন্দন আৰু গৌৰীৰ মাজত এটা সম্পৰ্ক গঢ় লয়। কিন্তু দিন বাগৰাৰ লগে লগে চন্দন আৰু গৌৰীৰ হৃদয়ত মৰমৰ ভাৱ বলে। ভালপোৱাৰ সুবাসে দুয়োকে আৱৰি আনে। তেনে এটা তাত বিধি পথালি দিয়ে শুকুলাই। অৰ্থাৎ শুকুলা কোন আপুনি নিশ্চয় জানে। শুকুলা হৈছে চন্দনৰ মৰমৰ ঘোঁৰাজনীৰ নাম। ইফালে আত্মগৌৰৱতে হওক বা অহংকাৰতেই হওক গৌৰীয়ে কাকো সুধিব নোৱাৰে শুকুলাৰ কথা। অভিমানত গৌৰীয়ে মনৰ ঈৰ্ষা সৃষ্টি হয়। আনহাতে আকৌ চন্দনৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগাই চম্পাই। নিশ্চয় আপুনি চম্পাৰ বিষয়ে জানে। চম্পা ই অসীমত যাৰ হেৰাল সীমাৰ এগৰাকী অন্যতম প্ৰিয় ব্যক্তি আৰু সেই চন্দনৰ আজন্ম লগৰী চম্পা। কমল নগৰৰ আটাইতকৈ ৰূপৱতী গুণৱতী ছোৱালীজনীয়ে হ'ল চম্পা। দিনবোৰ সুকলমে সুখ শান্তিৰে গৈ থাকে। উমাই চন্দন গৌৰীৰ কাজিয়াখনৰ নিষ্পত্তি ঘটাওঁ বুলি লওঁতেই কমল নগৰক দুৰ্যোগে বেৰি ধৰে। ৰাজধানীৰ পৰা বাতৰি আহে যে দেশখনত মহাপৰিক্ৰমী শত্ৰুৰ কবলত পৰাৰ। আৰু ৰাজধানী উত্তৰ পশ্চিম পূব সকলোফালে শত্ৰুৱে প্ৰতিখন নগৰকে আক্ৰমণ কৰিছে। তাতকৈ মৰ্মান্তিক খবৰটো হ'ল এটা শক্তিশালী দল আগবাঢ়ি আহিছে কমল নগৰৰ ফালে। ৰাজধানীৰ পৰা ন্যূনতম সাহায্য আশা নাই। গতিকে ল'ৰা বুঢ়া ডেকা গাভৰু সকলোৱে মিলি শত্ৰুৰ পৰা নিজৰ ঠাইখিনি বচাবৰ বাবে যুঁজ দিয়ে। যুঁজত লক্ষীনাৰায়ণৰ মৃত্যু হয়। যুঁজত নিষ্ঠুৰতাৰে 9 বছৰীয়া শ্যামকো ৰেহাই নিদিলে। ল'ৰা বুঢ়া ডেকা সকলো বাদ নপৰিল এই যুদ্ধৰ পৰা। হাজাৰ হাজাৰ মানুহৰ মৰি গ'ল আৰু তথাপিও ৰণত শত্ৰুৰ পৰাজয় হ'ল। কিন্তু এই ৰণে কমল নগৰৰ প্ৰাণ কাঢ়ি নিলে। চন্দন চিৰ জীৱনলৈ ঘূণীয়া হ'ল। কমল নগৰ মৰিশালীলৈ পৰিণত হ'ল। শত্ৰুৰ বাণে বুকু বিন্ধি যোৱা চম্পাই মৃত্যুৰ ওচৰত হাৰ মানিলে। কিন্তু মৃত্যুৰ আগে আগে চন্দনে উপলব্ধি কৰিলে চম্পাৰ সি আপুৰুগীয়া প্ৰেম। জীয়াই থাকোঁতেই এদিনলৈ চম্পাক বুজি নোপোৱা সি চন্দনে মৃত্যুৰ পাছত বুজি উঠে চম্পাৰ হাঁহি আৱৰণৰ অৰ্থ। আৰু সেয়াই আছিল অসীমত যাৰ হেৰাল সীমাৰ থুলমূল এটি বিৱৰণ। আপোনালোকে নিশ্চয় এই কিতাপখন এবাৰ পঢ়ি চাব। কিতাপখন পঢ়িলে আপোনালোকক মই অকণমান থুলমূল কিছুমান কথাই ক'বলৈ চেষ্টা কৰিছোঁ, কিন্তু ইয়াৰ বিষয়ে আপোনালোকে ভালদৰে পঢ়িবলৈ হ'লে নিশ্চয় আপোনালোকে অসীমত যাৰ হেৰাল সীমা কিতাপখন এবাৰ পঢ়ি চাব আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিব বুলি মই আশাবাদী। আৰু ইয়াৰ এই অসীমত যাৰ হেৰাল সীমাৰ চৰিত্ৰসমূহ যেনেকৈ ধৰণৰ আছিল লক্ষীনাৰায়ণ, অশোক, চন্দন, পাৰ্বতী, উমা, গৌৰী
চম্পা আৰু তেনেধৰণৰ বহুখিনি আছিলে আৰু এই কিতাপখন সকলোৰে বাবে প্ৰিয় আৰু সকলোৱে এই কিতাপখন নিশ্চয় পঢ়িছে আৰু যদি সঁচাকৈয়ে পঢ়িছে তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে নিশ্চয় জনাব আৰু যদি এনেধৰণৰ ভিডিঅ' লাগে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব যে আপোনালোকে কেনেধৰণৰ কিতাপ আৰু ৰিভিউ দিবৰ বাবে বা মই বৰ্ণনা কৰিম আপোনালোকে নিশ্চয় জনাব। ধন্যবাদ।